ভাইৰাছ কেনে এটা ভয় লগা শব্দ বন্ধুসকল। আপোনালোকে যেতিয়া আপোনালোকৰ মোবাইলত ব্ৰাউজাৰ এটা খুলি পেলাই কিবা এটা চিনেমা বা গান বা ভিডিঅ' যিকোনো ডাউনলোড কৰিব ল'ব, তেতিয়া কেতিয়াবা আপোনালোকে দেখা হ'ব যে আপোনালোকৰ স্ক্ৰীনখনত এখন নতুন উইণ্ড' অপেন হৈ গৈছে, নতুন স্ক্ৰীন এখন অপেন হৈ গৈছে, য'ত লিখা আছে যে আপোনালোকৰ মোবাইলটো ভাইৰাছে আক্ৰমণ কৰিছে আৰু অমুক ছেকেণ্ডৰ ভিতৰত আপুনি এটা এণ্টি ভাইৰাছ ইনষ্টল কৰিব লাগিব আৰু কথা নাই বাৰ্তা নাই আপোনালোকৰ মোবাইলটো ভাইব্ৰেশ্যন হোৱা আৰম্ভ হৈ যাব। বন্ধুসকল, এই ভিডিঅ'টো মোৰ শেষলৈকে চাওক। মই আজি আপোনালোকক ক'ম এইটো কি বস্তু আৰু এইটোক আপোনালোকে কেনেকৈ বন্ধ কৰি ৰাখিব পাৰিব। আপোনালোকে যেতিয়া আপোনালোকৰ মোবাইলত ব্ৰাউজাৰটো খুলি, যিকোনো ব্ৰাউজাৰ হ'ব পাৰে, এইটো গুগল ক্ৰম হ'ব পাৰে বা যিকোনো ব্ৰাউজাৰ হ'ব পাৰে, আপুনি ইউচি ব্ৰাউজাৰ হ'ব পাৰে, আপোনালোকে ব্ৰাউজাৰটো খুলি যেতিয়া বিভিন্ন ধৰণৰ গান, ভিডিঅ' বা চিনেমা ডাউনলোড কৰি থাকিব, এনে অৱস্থাত মাজে মাজে কেতিয়াবা কি হ'ব, আপোনালোকৰ স্ক্ৰীনখনত এটা এনেকুৱা মেছেজ আহি যাব য'ত লিখা থাকিব যে আপোনালোকৰ মোবাইলটো ভাইৰাছে আক্ৰমণ কৰিছে, ভাইৰাছ লাগিছে, আপুনি এটা এণ্টি ভাইৰাছ ইনষ্টল কৰিব লাগিব। এইটো কি বন্ধুসকল? এইটো কি? এইটো ভাইৰাছ নেকি? এইটো ভাইৰাছ নহয়, আপোনালোকে চিন্তা কৰিব নালাগে, এইটো ভাইৰাছ নহয়, এইটো মাত্ৰ এটা এডভাৰটাইজমেণ্টহে। এইটো এটা এনেকুৱা ধৰণৰ এডভাৰটাইজমেণ্ট যিটো এইটো কাৰণত দিয়া হয় যাতে আপুনি বেলেগ এটা এপ্লিকেশ্যন ইনষ্টল কৰি লয় আপোনালোকৰ মোবাইলত। যিকোনো এটা এপ্লিকেশ্যন সিহঁতে যাতে আপোনাৰ দ্বাৰাই ইনষ্টল কৰাব পাৰে, আপোনাৰ দ্বাৰাই ডাউনলোড কৰাব পাৰে, সেইকাৰণে সিহঁতে এই এডছবোৰ আপোনালোকক দিয়ে। যেতিয়া সেই এডবোৰ অহা আৰম্ভ হৈ যাব, তেতিয়া আপোনাৰ মোবাইলটো কথা নাই বাৰ্তা নাই ভাইব্ৰেশ্যন হোৱা আৰম্ভ হৈ যাব। ভয় খাব নালাগে। আপোনালোকে কি কৰিব লাগে মই আপোনালোকক কৈ আছোঁ। আপুনি একো কৰিব নালাগে, চিম্পুল কথা, একদম সহজ কথা। আপুনি যোনখন স্ক্ৰীণত সেই এডভাৰটাইজমেণ্টটো আহিছে সেই স্ক্ৰীণখন আপুনি কাটি দিয়ক বা ক্ল'জ কৰি দিয়ক। অট'মেটিকেলি আপোনালোকৰ মোবাইলটো ভাইব্ৰেশ্যন হোৱাও বন্ধ হৈ যাব। তাতছে বেছি আপুনি একো কৰিব নালাগে। তাতে যিবোৰ লিংক দিব, সেই স্ক্ৰীণখনত যিটো আপোনাক তলত লিখি দিব ষ্টাৰ্ট বুলি বা ডাউনলোড বুলি, তাতে আপোনালোকে ক্লিক নকৰিব। তাতে ক্লিক কৰিলে হয়তো এনেকুৱা এটা ইনষ্টল আপোনালোকৰ মোবাইল, এনেকুৱা এটা এপ্লিকেশ্যন আপোনালোকৰ মোবাইলত ইনষ্টল হৈ যাব পাৰে যিটো আপোনালোকৰ মোবাইলত ডাটা চুৰ কৰিব পাৰে বা আপোনাৰ মোবাইলটো হেকো কৰিব পাৰে। গতিকে সেইবিলাক লিংকত আপোনালোকে নাযাব। জাষ্ট একো কৰিব নালাগে, সেই স্ক্ৰীণখন কাটি দিব, স্ক্ৰীণখন মানে ক্ল'জ কৰি দিব, সেইখিনিয়ে আৰু এতিয়া মই আপোনালোকক মোৰ মোবাইলৰ স্ক্ৰীণখনত দেখাম এই যিবিলাক এডছবোৰ আহে, এডছবোৰ আপোনালোকৰ ব্ৰাউজাৰত আপোনালোকে কেনেকৈ নাহে যাতে সেইটো অন কৰি থ'ব পাৰিব, মানে এডছবোৰ কেনেকৈ ব্লক কৰি থ'ব পাৰিব আপোনালোকে। তো বলক মই মোৰ মোবাইলৰ স্ক্ৰীণত আপোনালোকক দেখুৱাওঁ। বন্ধুসকল, আপোনালোকৰ স্ক্ৰীণত দেখা পাইছে ইয়াতে গুগল ক্ৰমটো আছে। মই গুগল ক্ৰমটো খুলি ল'ম আৰু দেখাম আপোনালোকক কেনেকৈ এইটো আপোনালোকে অফ কৰি ৰাখিব। ওপৰত 3টা ডট আছে, আপোনালোকে দেখা পাইছে। এই ডট 3টাত আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ পিছত দেখা পাব তলৰফালে ছিটিংছ বুলি আছে। ছিটিংছত আপোনালোকে ক্লিক কৰক। ছিটিংছত ক্লিক কৰাৰ পিছত তলৰফালে আপোনালোকে দেখা পাব, তলত লিখা আছে ছাইট ছিটিংছ বুলি এডভান্সডত। ছাইট ছিটিংছত আপোনালোকে ক্লিক কৰক। ছাইট ছিটিংছত ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব ইয়াতে পপ আপছ ব্লক বুলি লিখা আছে মোৰ তলৰফালে। সেই পপ আপছত মই যদি ক্লিক কৰোঁ, তাতে মই এইটো যদি অন কৰি দিওঁ, অন কৰি দিলে মোৰ পপ আপ এডভাৰটাইজমেণ্টবোৰ আহিব। আৰু যদি মই এইটো অফ কৰি ৰাখোঁ, তেতিয়া মোৰ এই এডভাৰটাইজমেণ্টবোৰ নাহে। মই এতিয়া অফ কৰি ৰাখিছোঁ, সেইকাৰণে মোৰ এডভাৰটাইজমেণ্টবোৰ ব্লক হৈ আছে। আপোনালোকেও এনেকৈ ব্লক কৰি ৰাখিব। লিখা আছে ইয়াতে দেখা পাইছে আপোনালোকে পপ আপছ ব্লক বুলি লিখা আছে। এইটো আপোনালোকে অফ কৰি ৰাখিব। যদি অন কৰি দিওঁ, এডভাৰটাইজমেণ্টবোৰ আহিব। মই ইয়াতে অফ কৰি ৰাখিছোঁ, সেইকাৰণে মোৰ এডভাৰটাইজমেণ্টবোৰ নাহা হৈ আছে। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে বুজি পাইছে আপোনালোকৰ মোবাইলত এই পপ আপ এডভাৰটাইজমেণ্টবোৰ আপোনালোকে কেনেকৈ অফ কৰি ৰাখিব পাৰিব আৰু ইয়াৰ পৰা কেনেকৈ আপোনালোকে বাচিব পাৰিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ মই আপোনালোকৰ কাৰণে সদায় টেকনিকেল ভিডিঅ'জ লৈ আহি থাকিম। আজিকালি ইমানেই। ধন্যবাদ। জয় আই অসম।